নমস্কাৰ কাষ্ট্ৰিম ব্লগৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ ভেন্দি আৰু কণীৰ এটা চব্জি। তেনেহ'লে আহকচোন চাই লওঁ কেনেকৈনো বনাইছোঁ। ভাজিখিনি বনাবৰ বাবে মই এয়া ভেন্দি লৈছোঁ। ভেন্দিখিনি ইমানটো জোখত কাটি লৈছোঁ সৰু সৰুকৈ। এতিয়া এইফালে এখন কেৰাহী বহাই দিছোঁ আৰু ইয়াত ভেন্দিখিনি তেল নিদিয়াকৈ শুকানে আমি ফ্ৰাই কৰি ল'ম। এনেকৈ শুকানে ফ্ৰাই কৰি ল'লে ভেন্দিৰ বিজল যিটো ভাৱ থাকে সেইটো অলপ কমি যায়। আৰু মই ভেন্দি বিজলুৱা কাৰণে খাই বেয়া পাওঁ, কিন্তু এনেকৈ বনালে মই খুবেই ভাল পাওঁ এইটো ৰেচিপি খাই। গতিকে আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন। এতিয়া ভেন্দিখিনি হৈ গ'ল আৰু এতিয়া আমি এইখিনি এক চাইডে কাঢ়ি ল'ম। তাৰপিছত আকৌ সেই একেখন কেৰাহীতে মই এয়া মিঠাতেল দি লৈছোঁ। এয়া মিঠাতেলখিনি গৰম হওঁতে মই ইয়াত জিৰা দি দিছোঁ। তাৰপিছত এয়া পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি মই অকণমান ডাঙৰকৈ কাটি লৈছোঁ। পিঁয়াজখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া ইয়াত কাটি লোৱা বিলাহী দি দিছোঁ। বিলাহীখিনি অকণমান ভাজ খোৱাৰ পিছত এয়া ডাঙৰ চামুচেৰে জোখাই 1 চামুচ আদা নহৰু আৰু জলকীয়া পেষ্ট দি দিছোঁ। তাৰপিছত এইখিনি ভালদৰে লৰাই ল'ম। মছলাখিনি গোটেই ভাজ খোৱাৰ পিছত মই ইয়াত অলপমান পিঁয়াজৰ পাত কাটি দিছোঁ। আপোনালোকে ধনিয়াও দিব পাৰিব। এইখিনি ভাজ খোৱাৰ পিছত ইয়াত আমি নিমখ দিছোঁ আন্দাজমতে। মছলাখিনি গোটেইখিনি ভাজ খোৱাৰ পিছত ইয়াত আমি দুটা ডিম দি দিছোঁ। দি এইখিনি ভালদৰে লৰাই ল'ম। হালধি দিছোঁ এতিয়া সৰু চামুচেৰে 1 চামুচ। এইখিনি ভজা হৈ গ'ল। এতিয়া ইয়াত আমি যিখিনি শুকানে ভেন্দি ভাজি থৈছিলোঁ সেইখিনি দি দিম আৰু লগতে দিম সৰু চামুচেৰে 1 চামুচ জালুকৰ গুড়া। ইয়াত আমি আৰু বেলেগ একো মছলা ব্যৱহাৰ নকৰোঁ। এইখিনি মছলাৰে আমি এই ভাজিখন বনাম। এয়া হৈয়ে গৈছে আৰু অকণমান এই মছলাখিনিৰ লগতে ভেন্দিখিনি ভাজ খোৱাৰ পিছত আমি এইখিনি নমাই দিম। এয়া ভাজিখিনি হৈ গ'ল আৰু এতিয়া আমি ইয়াত একেবাৰে শেষৰ যিখিনি বস্তু সেইটো দিম আৰু সেইটো হৈছে নাৰিকলৰ গুড়া। তাৰপিছত এইখিনি ভালকৈ লৰাই ল'ম। লৰাই পেলাই অকণমান সময় ঢাকন দি থৈ দিম, মানে 5 মিনিটমান সময়। তাৰপিছত এইখিনি আমাৰ খাব পৰা হৈ যাব। এয়া মোৰ ভেন্দিৰ ভাজিখিনি হৈ গ'ল আৰু কেনেকুৱা লাগিলে ভিডিঅ'টো চাই জনাবলৈ নাপাহৰিব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটো আৰু এটা কমেণ্ট কৰিব। আৰু যিসকলে খাইছে সেইসকলেও জনাব কেনেকুৱা হৈছে, আৰু যিসকলে নাই খোৱা এবাৰ খাই চাব। মোৰ আশা বহুত ভাল পাব। তেনেহ'লে আকৌ এটা নতুন ৰেচিপিৰে সৈতে আকৌ এবাৰ লগ পাম। থেংক ইউ।